Hello and welcome back to my channel everyone. মই গৈছিলোঁ বৰপেটা নেপালী বস্তিত থকা সিদ্ধবাবা থানত মই আৰু মোৰ হাজবেণ্ড দুজনে গৈছিলোঁ। এইটো বহুত পুৰণা মন্দিৰ হয়। আপোনালোকক এটি শৰ্ট ভিডিঅ' বনাই দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ মন্দিৰটোৰ বিষয়ে অলপ কিছু চাব ভিডিঅ'টি গোটেইটো ভাল লাগিলে লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰিব গোটেই ভিডিঅ'টি চাব। আচলতে শিৱ মন্দিৰ হয় আৰু এইটো হৈছে শিৱ মন্দিৰটো আৰু ইয়াৰে ভিতৰত লেডিছক যাব নিদিয়ে, কেৱল শাওণৰ মাহতহে যাব দিয়ে। অকল জেন্টছেহে যাব পাৰে পূজা কৰিবৰ কাৰণে আৰু বাহিৰত ধূপ দিব পাৰে। ইয়াতে যজ্ঞ হয় আৰু এইটো চাইডে বনাই আছে নতুনকৈ এতিয়া মন্দিৰ। মন্দিৰটোৰ ভিতৰৰ পৰিৱেশটো বহুত ধুনীয়া শান্ত পৰিৱেশ হয় আৰু আপোনালোকেও বৰপেটাৰ ফালে আহিলে চাব ইয়াতে ভিতৰত আৰু বহুত মান্যতা থকা মন্দিৰ বুলি শুনিছোঁ। মন্দিৰটোৰ বিষয়ে কোৱা, কি জানা? বহুত পুৰণা মন্দিৰ হয়। 1834 তেতিয়াৰ পৰা মন্দিৰটো আছে আৰু মন্দিৰটোৰ নাম হয় সিদ্ধবাবা মন্দিৰ। বাৰপেটাত আছে নেপালী বস্তি। আমাৰ মাহঁতৰ ককাহঁতৰ দিনৰ পৰাই মন্দিৰটো আছে। বহুত ডাঙৰ মন্দিৰ হয়। লেডিছক সোমাব নিদিয়ে, শাওণ অঁ মাহত সোমাব দিয়ে, অকল কেৱল জেন্টছেহে মন্দিৰটোৰ ভিতৰত পূজা কৰিব যাব পাৰে শিৱলিংগত। লেডিছ যাব নোৱাৰে, লেডিছে মন্দিৰটোৰ বাহিৰতে থাকিব লাগিব। ধুনীয়া মন্দিৰটো ন? চাব পাৰে আহিলে এইফালে।